ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। আজি মই পৰিৱেশ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ কোৱেশ্চন আনসাৰ মক টেষ্ট আকাৰে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰতিটো কোৱেশ্চনৰ বাবে 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। এই 5 ছেকেণ্ডৰ ভিতৰত কোনে কিমানটা শুদ্ধ আনসাৰ কৰিব পাৰিব সেইটো ভিডিঅ'ৰ শেষত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1। তলৰ কোনটো অভয়াৰণ্যক বাৰ্ড অফ পেৰাডাইজ বুলি কোৱা হয়? এটা চাৰিটা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক পানীদিহিং। কোৱেশ্চন নম্বৰ 2। কিমান চনত ইয়াণ্ডাবু সন্ধি সংঘটিত হৈছিল? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ 1826 চনত। কোৱেশ্চন নম্বৰ 3। হালক সংশ্লেষণ প্ৰক্ৰিয়াত কি কণা অংশগ্ৰহণ কৰে? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ প্ৰটন। কোৱেশ্চন নম্বৰ 4। অসমৰ কোনখন ঠাইক মানচেষ্টাৰ অফ আসাম বুলি পৰিচিত? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ঘ শুৱালকুছি। কোৱেশ্চন নম্বৰ 5। প্ৰথম মেৰুদণ্ডী প্ৰাণীৰ উদ্ভৱ হোৱা যুগ হ'ল? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক অৰ্ধবিচিয়ান। কোৱেশ্চন নম্বৰ 6। DNA সম্পূৰ্ণ ৰূপটো হ'ল? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ ডিঅক্সি ৰাইবোনিউক্লিক এচিড। কোৱেশ্চন নম্বৰ 7। ভিটামিন এ হৈছে? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ ৰেটিনল। কোৱেশ্চন নম্বৰ 8। মানুহ সৃষ্টিৰ যুগ হ'ল? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ঘ কেনজয়িক যুগ। কোৱেশ্চন নম্বৰ 9। RNAৰ সম্পূৰ্ণ নাম হ'ল? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক ৰাইবোনিউক্লিক এচিড। আজিৰ অন্তিমতম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10। ডাইনোছৰ কোন যুগত অৱলুপ্ত হৈছিল বুলি অনুমান কৰা হয়? এটা চাৰিটা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ মেচোজয়িক যুগত। থেংক ইউ বন্ধু বান্ধৱীসকল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।